এনেকে আমি ফাইনালি আহি কেনে ইন্ডিয়া এৰি দিলো স্কৰপিঅখন প্ৰথমবাৰৰ বাবে ইন্টাৰনেশ্যনেল যাব আজি বহুত দিনৰ মূৰত ফাইনালি পাহাৰ যাই আছে আহি এইফালে আমি চিমলা পাই গলো মানস নেশ্যনেল পাৰ্কৰ ভিতৰে গৈ আছো এই পাহাৰখনৰ ওপৰলৈ উঠি যাম ঘৰবিলাক সব পুৰা একদম ট্ৰেডিশনেল ভুটানী টাইপৰ ঘৰ 24 रुपीस আমাৰ তাতে 91 চলি আছে বৰ্তমান সোমাই এইফালে লিখা আছে ওয়েলকাম টু ইণ্ডিয়া Good morning guys, I'm going to a video আৰু আজি ফাইনালি আমি এটা সৰুকে ট্ৰিপ মাৰিম বহুত দিনৰ পৰা ব্লগ কৰা হোৱাই নাছিলে আজি ব্লগটো কি হয় কেনেকুৱা হয় নাজানো বহুত দিনৰ মূৰত কেমেৰা উঠাইছো এদিন অকমান মানে কি কম আৰু চলো বাদ দিয়ক সেইবিলাক এতিয়া ৰাতিপুৱা জিম গৈ আছো একদম ডেডিকেটেড মানে ট্ৰিপ হৈ থাকিব ফাৰ্ষ্ট আমি জিমৰ পৰা আহো তাৰপিছত বঢ়িয়াকে আমি ওলাই যাম আজি মানে এটা সৰুকে স্পিন মাৰি আহিম তাৰপিছত ট্ৰিপ আহি থাকিব আৰু এতিয়া ষ্টাৰ্ট হৈ গ'ল বেক টু বেক ট্ৰিপ পাই থাকিব আপোনালোকে ডিচেম্বৰ মাহত বহুত প্লেনিং আছে ইণ্টাৰনেশ্যনেল ট্ৰিপো হ'ব আৰু বহুত কিবা প্লেনিং আছে আৰু যোনে যোনে ইনষ্টাগ্ৰামত ফলো কৰে তাহাঁতেতো বহুতে গমো পায় লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে যোনে যোনে ইনষ্টাগ্ৰামত ফলো কৰে ফলো কৰি ল'ব পাৰে আমি এতিয়া বহুত বেছি এক্সাইটেড ইমান দিনৰ মূৰত ফাইনেলি আজি মানে যাম পাহাৰত আকৌ এই স্কৰপিঅখন প্ৰথমবাৰৰ বাবে ইণ্টাৰনেশ্যনেল যাব আজি এটা সৰুকে ইণ্টাৰনেশ্যনেল ট্ৰিপ হ'ব আৰু ইণ্টাৰনেশ্যনেল ট্ৰিপ আহি আছে বেক টু বেক আৰু আহিব বাৰু বাট আজি পুৰা ষ্টাৰ্ট হৈ যাব এটা সৰুকে যে ব্লগ চক কৰোঁতে কেনেকুৱা হয় নাজানো ইমান দিনৰ মূৰত কেমেৰা উঠাইছো যদি অকমান ইফাল হয় চাব আৰু নালো আমি বঢ়িয়াকে জিম চিম কৰি আহো তাৰপিছত লগ পাই আছো আৰু এইফালে ফাইনেলি ডিকু আৰু প্ৰীতম আহি গ'ল আৰু মোক গা পা ধুই পিনে ব্ৰেকফাষ্টটো কৰিয়ে দৌৰিছো অকমান বডিটো সেই হৈ আছে বাৰু ড্ৰেইন বাট একো নাই জোচ আহি যাব কাৰণ বহুত দিনৰ মূৰত ফাইনেলি পাহাৰ যাই আছে আৰু ইহঁতৰটো আজি ফাৰ্ষ্ট টাইম হ'ব তইতো জানাই চাগে মই জানাই ফাৰ্ষ্ট টাইম তই সেকেন্ড টাইম মই একবাৰ গৈছো তাইৰ লগত গম পাইছো এতিয়া মানে বহুত বেছি এক্সাইটেড ফাইনেলি ইমান দিনৰ মূৰত পাহাৰ দেখি মানে বহুত দিন কত ট্ৰিপত যোৱা হোৱা নাই এতিয়া বাৰু বেক টু বেক ট্ৰিপ আহি থাকিব এইটো ষ্টাৰ্ট এইটো মানে সৰুকে এটা ট্ৰিপ কৰি দিলো আৰু ইহঁতৰ লগত অকমান ফুৰি আহো পাহাৰৰ পৰা আৰু আজি ৱেডাৰটো অকমান হেজ হৈ আছে তো তাতে হপফুলি ফগ থাকিব এতিয়া পাঠশালাৰ পৰা আমি সোমাই দিলো পাঠশালা হৈ কেনে মানে যাম যিটো নাংগালাম পাই এইফালে ইণ্ডিয়ান ভুটান বৰ্ডাৰ তাৰ পৰা আই থিংক 50-60 কিলোমিটাৰ কিবা হয় আহি এইফালে আমি চিমলা পাই গলো চিমলা মানে হিমাচলৰ চিমলা নহয় আমাৰ ইয়াতো চিমলা আছে এইখিনি চিমলা ইয়াৰে নেক্সট আমি আৰু বেছি দূৰ নাই ফাইনেলি আহি পাহাৰ পাই যাম ইয়াতে অলৰেডি ভাইবটো আহিবই ধৰিছে পাহাৰ আৰু এইখন গাঁও সঁচাকে মোৰ বহুত বেছি ভাল লাগে পুৰা একদম ট্ৰেডিশনেল টাইপ আহোতে বাৰু টাইম পাও যদি সোমাই কেনে ভিতৰত দেখোন ভাল লাগে একদম আগৰ টাইপৰ বহুত ট্ৰেডিশনেল ভাল লাগে এইফালে চাওক মাত্ৰ 9 কিলোমিটাৰ আগত আছে ইণ্ডো ভুটান বৰ্ডাৰ আৰু বেছি দূৰ নাই ফাইনেলি আৰু এইখন যিখন বজাৰ হয় ইয়াতে ভুটানৰ মানুহেও বজাৰ কৰিব আহে যিখন সাপ্তাহিক বজাৰ হয় ইয়াতে আহি কেনে অকমান ৰখি দিছো মানে ভিউ ষ্টাৰ্ট হৈয়ে গৈছে অলৰেডি ইফালে চব পুৰা পাহাৰ আৰু এইটো পুৰা নদী এনে ইনজেনেৰেলি পুৰা ফুল হৈ থাকে বাট ষ্টিল ইয়াৰ বহুত ধুনীয়া ভিউ আহিছে পুৰা পাহাৰ ভাই এতিয়া তাৰ পৰা ওলাই আহি গলো আৰু আগত এতিয়া এখন মানস নেশ্যনেল পাৰ্ক আছে সেইখন ক্ৰছ কৰিব লাগিব মানে অকমান মানস নেশ্যনেল পাৰ্কো পাই যাম হাতী আহি যাব পাৰে আহিলেতো একদম মানে মজাই হৈ যাব আৰু এইফালে চাওক ঘৰবিলাক পুৰা একদম ট্ৰেডিশনেল টাইপৰ ঘৰ ফাইনেলি ইয়াৰ বহুত বেছি এক্সাইটেড ইমান দিনৰ মূৰত পাহাৰ দেখি আছো আৰু পাহাৰ আৰু মই বেছি তইতো ফাৰ্ষ্ট টাইম না ফাৰ্ষ্ট টাইম বেছি সন্মুখত চাওক পুৰা পাহাৰ ষ্টাৰ্ট হৈ গৈছে এইফালে ইফালে আমি ফাৰ্ষ্ট এন্ট্ৰিটো পাই গলো এইখন ইণ্ডিয়াৰ যিটো বৰ্ডাৰ ইয়াৰ ফালে মাজত অকমান মানে ইণ্ডিয়া আছে সেইখন বাট ইণ্ডিয়াৰ ইয়াতে এন্ট্ৰি কৰিব লাগিব SSB আৰু হৈ গ'ল এন্ট্ৰি কৰোৱা আৰু এতিয়া ইয়াতে নাম্বাৰ দিছে মানে মোৰ যিটো চিৰিয়েল নাম্বাৰ সেইটো আহোতে মানে ক'ব লাগিব অবভিয়াছলি এন্ট্ৰিটো কাটিব লাগিব যে মই ঘূৰি আহিছো ফাইনেলি আমাৰ জাৰ্নি ষ্টাৰ্ট মানে এতিয়া নেক্সট ভুটানৰ গেটত এন্ট্ৰি কৰিব লাগিব ভাই পুৰা পাহাৰ আৰু এইখনে ইয়াৰ পৰা ষ্টাৰ্ট হৈ গ'ল মানস নেশ্যনেল পাৰ্ক মানে পুৰা ভিতৰেতো নহয় বাছ হালকা চা কাষেৰে আমি টাচ কৰি কেনে যাম হাতী ওলাই বাৰু ইয়াত ভিউটো চাওক না কিটো ধুনীয়া ভিউ দো সাইডে ফৰেষ্ট ভাই কি লাগি আছে কসম মই ফিলটো মানে কেমেৰাৰে বুজাব নোৱাৰিম বাট বহুত মস্ত ইয়াৰ আৰু এইফালে চাওক এই দেখি আছে যে বগা এইফালে আমি উঠি যাব লাগিব ওপৰত মানে এই পাহাৰখনৰ ওপৰলৈ উঠি যাম ইয়াতে এখন টাউন আছে তালৈ যাম আমি পুৰা একদম বাপৰে বাপ কিটো ফিল আৰু ৰাস্তাটো চাওক না পুৰা এনেকে ওপৰলৈ উঠি গৈছে ও মাই গড কেনে জোস কেনে সবে ভিডিও কৰি ও ভাই সাহেব यार থুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ পাহৰ বিচৰণ থুপি তৰালি ফুৰা এটি মন মানস নেশ্যনেল পাৰ্কৰ ভিতৰে গৈ আছো চাওক এইটো ফৰেষ্টৰ কেম্প হয় ফৰেষ্ট কেম্প মানস নেশ্যনেল পাৰ্ক সেইখিনি ডাউৰ ধাৰা বুলি কয় একচুৱেলি আৰু এইফালে চাওক হাতীৰ বুচু পুৰা চাৰিওফালে পৰি থাকে ইয়াতে ঢেৰ হাতী ওলাই এনেকে আমি ফাইনেলি আহি কেনে ইণ্ডিয়া এৰি দিলো মানে সেইফাল গেটখন ক্ৰছ কৰিব আছে বাৰু বাট এইফালে চাওক ইণ্ডো ভুটান বৰ্ডাৰ ইণ্ডিয়া ইয়াতে থেংকছ দিয়া আছে এইফালে গেটখন 1
2, 3, go! এইফালে এইখন ভূটানৰ গেট আহি গ'ল এতিয়া ইয়াতে এন্ট্ৰি কৰিব লাগিব বঢ়িয়াকে আমি গাড়ীখন থৈ কিনে এন্ট্ৰিটো মাৰি আহো এন্ট্ৰি কৰি ফাইনেলি এইফালে আমাক কাৰ্ড দি দিল তিনটাৰ কাৰণে তিনিখন কাৰ্ডখন আমাৰ ভোটাৰ আইডি আছে সেইখন ৰাখি থৈ দিছে হাবিত চলো চিধা এন্টাৰ কৰিলো তো হৰ হৰ মহাদেৱ আমাৰ চেকিং টেকিং হ'ল গাড়ীখনো চেক কৰিলে আমাকো চেক কৰিলে মানে অবভিয়াছলি কাউন্টি বৰ্ডাৰ ক্ৰছ কৰি আছো চেকটো কৰিব আৰু ভিউ চাওক না ভাই সাহাব কিটো ধুনীয়া হৈ গৈছে আৰু এতিয়া আমি পাহাৰৰ ওপৰলৈ উঠিম এটা স্পীডত চলাব নোৱাৰা ভাই ভূটানত এনে বেলেগ কাণ্ট্ৰি বোলে কৰবাত গাড়ী চাড়ী চিজ কৰি দিল 40 লিমিট 40 তে চলে সোমোৱাৰ লগে এটা পেট্ৰল পাম্প আছে আৰু ভূটানত তেলৰ দাম বহুত বেছি কম কিমান কম সেইটোতো মই নাজানো আহতে দেখা পাব বাৰু আহতে আপোনালোকক দেখাই দিম বহুতে ইয়াতে তেল ভৰাব আহে কাৰণ আমাৰ পৰা বহুত ওচৰে হয় আচ্ছা খাসা কম হয় বহুত বেছি কম হয় কিমান কম এইটো আহতে গম পাব এতিয়া আমি ফাৰ্ষ্ট টাউনৰ পৰা এনেকে আমি ওপৰলৈ উঠি আহিছো ফুল একদম পাহাৰৰ ভাই অবভিয়াছলি পাহাৰৰ ভাইব কি পাহাৰতে আছো এনেকৈ ভাবিব পুৰা চাওক তলফালে মই দেখাব পাৰিম নে এইফালে বহুত ওপৰত আহিছো Thank you, man. আৰু লাহে লাহে এইফালে ৱেডাৰটো পুৰা হেজি হৈ গৈ আছে ভাই ৰাস্তাত ফগ আহি গ'লে কি মজা লাগিব আৰু আমাৰ তাতকে ইয়াত ঠাণ্ডা হয় অবভিয়াছলি হ'বই পাহাৰ কেনে লাগিছে ভাই তোক thank you. প্ৰীতম জেমছক thank you. বহুত thank you. আহি ৰখি দিলো মানে ইমান ধুনীয়া ধুনীয়া ভিউ পাই আছো নৰখাকে কেনেকে থাকো চাওক কিমান ওপৰলৈ আহি গৈছো ইয়াৰ পৰা গোটেই তলতে দেখা পাইছো এইবিলাক ঘৰ চৰ চাওক মানুহৰ ৱাও কিটো ভিউ এইটো অবভিয়াছলি কেমেৰাৰে দিয়াটো পচিবল নহয় এই ভিউটো দেখুৱাটো লিটাৰেলি আৰু বহুত বেছি ধুনীয়া ভাই কসম ভাই উন্মাদ হৈহে পাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন আৰু এনেকে আমি ফাইনেলি আহি নামলাং পাই গলো মানে ইয়াৰ পৰা ষ্টাৰ্ট হৈ গল নামলাং নে নাংগালাম একজেক্টলি মই মানে প্ৰনাউন্সিয়েচনটো কাৰেক্ট নহ'ব পাৰে নালাগে এইটো আৰু চাই ল'ব আৰু এইফালে চাওক ভূটানতো ইলেক্ট্ৰিক গাড়ী আহিছে MG এখন কি নাম আছিলে আৰু এইখনে চাওক পুৰা নাংগালাম টাউন আজি ৱেডাৰটো বহুত বেছি ধুনীয়া পুৰা একদম দেখাত যদি ইমান বেছি ফগ নাই পুৰা হেজি হৈ আছে চাওক এইখন স্কৰপিঅ'ৰ পিকআপ আমাৰ তাত বাৰুতো আজিকালি নাহে 4x4 হয় আৰু ইয়াৰে ঘৰবিলাক চাওক পুৰা একদম ট্ৰেডিচনেল ভূটানী টাইপৰ ঘৰ ইয়াৰে বহুত আগলৈ যাব নিদিয়ে মানে আগলৈ যাব লাগিলে পুৰা একদম পাৰমিশন লৈ আহিব লাগিব এতিয়া আমি আগলৈ যাব নোৱাৰিম অকমান আগতে আমাক ৰখাই দিব আৰু ভূটানত পাৰমিশন লৈ আহিব লাগিলে আচ্ছা খাসা পইচা খৰচ যায় সেইখিনি পইচা তোমাৰ একদম ডুবাই ঘূৰি আহিব পাৰিম ইমান বেছি পইচা গৈছে আৰু স্কৰপিঅ' পিকআপ বেয়া চলে আৰু এনেকে ঘূৰি আছো ইয়াতে ধুনীয়া পৰিৱেশ পুৰা পাহাৰৰ ভাইবটোতো জানে আৰু সেই পুৰা মজা লৈ আছো আৰু ইয়াতে বুলি নহয় চব পাহাৰতে পুৰা পানীৰ দৰে মদ পায় ইয়াতে ঢেৰ মদ যোনে মদ বিয়াৰ এইবিলাক খাই পুৰা একদম ভৰকে আছে সৰু চলি গেলা মদ খায় আমাৰ বাৰু কামৰ বস্তু নহয় আমি এইবিলাক নাখাওঁ আমি নিৰামিষ ভাই এইফালে চব এইফালে চাওক এইটো কিবা তাহাঁতৰ মন্দিৰ নে কিবা এনেকুৱা টাইপ বস্তু এইফালে এতিয়া টাউনত অকমান নামি দিছো মেইন যিটো তিনিআলি আছে তাতে আৰু ইয়াতে বৰষুণ আহিব ধৰিছে মানে চাওক আকাশত পুৰা একদম মেঘ তাৰ ভিতৰত আৰু এটা পেট্ৰল পাম্প আছে তো আমি এতিয়া বঢ়িয়াকে পেট্ৰল ভৰাই লৈ যাওঁ ডিজেল আৰু ইয়াৰে ডিজেলৰ ৰেটটো চাওক আমাৰ তাতকে কিমান বেছি কম 74 ৰুপিজ আমাৰ তাতে 91 চলি আছে বৰ্তমান তো এতিয়া পুৰা লাভালাভ কৰি দিওঁ ফুল টেংক 1300 টকাত পুৰা 7.5 লিটাৰ তেল ভৰাই দিছো পুৰা একদম লাভালাভ ফুল টেংক আগতেতো ভূটানত ইয়াতকেও কম আছিল এতিয়া চাগে বাঢ়িছে অকমান আগতে মই শুনা মতে কিবা 60 কিবা সিমান মান আছিলে এনেকে ইয়াৰ পৰা ওলাই দিলো আৰু বাই ভূটান বাই ইয়াৰে পিছত পুৰা একদম খতৰনাক ট্ৰিপ হৈয়ে থাকিব আজিতো জাষ্ট এটা যাত্ৰা আছিলে এবাৰ মাৰি চালো ইয়াৰে পিছত পুৰা ভয়ংকৰ ট্ৰিপ পাব ট্ৰিপ মানে ডিচেম্বৰৰ পৰা পুৰা ষ্টাৰ্ট হৈ যাব একদম যোৱাৰ আগতে এইফালে চাওক বৰ্ডাৰ এৰিয়াটো কিমান বেছি ধুনীয়া লাগে সেইখন ইফালে গেট এতিয়া মানে আমি পাছ কেইখন ঘূৰাই দিব লাগিব মানে যিখন কাৰ্ড দিছিলে কাৰ্ড দি কিনে আমাৰ ভোটাৰ আইডি খন লৈ লওঁ আৰু সোমাই এইফালে লিখা আছে ৱেলকাম টু ইণ্ডিয়া ইটছ ৰিয়েলি ফিল গ্ৰেট আৰু এইফালে চাওক ভূটানৰ গেটখন কিবা এটা বেলেগ ভাল লাগে কিন্তু আৰু বৰ্ডাৰ সোমাই ইয়াতে অকমান ৰখিছিলো অকমান আড্ডা মাৰিলো ফটো ৰিল চিল বনালো এতিয়া ওলাই দিও আচ্ছা খাসা টাইম হৈ গ'ল দেখাত যদিও গম নাপায় আমি আচ্ছা খাসা তললৈ গৈ আছো মানে বহুত ওপৰলৈ আহিছো চব পুৰা গাড়ী 80 স্পীডত গৈ আছে মই ভৰি একো নাই ভৰি লৰাই নে এক্সেলেটৰত পুৰা ফুল স্পীড সেইকাৰণে চিমলাত এইফালে আমি বঢ়িয়াকে ভাত খাবৰ কাৰণে নামিছো বাজে হোটেলত বঢ়িয়া হৈ গ'ল ভাত খাই ওলাই আহি গ'লো আৰু ভাতৰ দাম শুনিলে পাগল হৈ যাব 120 টকাত মাংস ভাত খাইছো ইয়াতে চিমলাত চেলুত কনচামছে পুৰা কি কম আৰু ভেলু ফৰ মানিত বহুত বেছি ভেলু ফৰ মানি বাকি চলো ইয়াৰ এইটো ব্লগ ইয়াতে খতম কৰি দিও ভিডিঅ'টো বাৰু কেনেকুৱা হৈছে নাজানো ইমান দিনৰ মূৰত ভিডিঅ' কৰি আছো বাট কোনো কথা নাই ইয়াৰ পিছত আৰু বেক টু বেক ভিডিঅ' আহি থাকিব চলো সকলে গুড নাইট আৰু লগ পাম নতুন ভিডিঅ' আৰু ইনষ্টাগ্ৰামত ফলো কৰিব নাপাহৰিব লিংকটো ডেছক্ৰিপশ্যনত দি দিছো তাত মানে মই পুৰা একদম হাইপাৰ এক্টিভ